আছো কোৱা কেনেকুৱা অভিজ্ঞতা আজিৰ ৰাতিটো অভিজ্ঞতা ক'ব গ'লে বহুত ভয়ংকৰ নেকি ৰাতি শুব পৰা নাই পিঠি বিষ কঁকাল বিষ ডিঙি বিষ মানুহ আহিব বাদাম ক'ব পানী ক'ব কাপোৰ ক'ব যদি এনেকৈ চকুৰ টোপনি বধৰ দাদা কিবা লাগিব বুলি কৈ গুচি যায় বাকীখিনি আগবঢ়াইছোঁ তোমাৰ কোৱা অকণমান এইফালে আন্ধাৰ হৈ আছে এইফালে আহা আমি নামিব ওলাইছো আৰু এটা ষ্টেচনৰ পিছতে আমি নামিম NJP নামিম NJP নামিম তাৰপিছত NJPৰ পৰা আমি গাড়ী লৈ যাম হেৰি দাৰ্জিলিং আপোনালোকক দেখুৱাই থাকিম বাৰু গোটেই ৰাতিটো শুব নোৱাৰিলোঁ আমি পহৰা দি থাকিলোঁ বেলেগক পহৰা দি থাকিলোঁ বাকী আহি যাওঁ উঠিলা আৰু ন এইখন চিনেমা নিচিনা হ'ল মানে চিনেমা এইখন ফাইনেলি আমি NJP পালোহি এতিয়া নামিলোঁ ট্ৰেইনৰ পৰা বহুতখিনি ঘাট প্ৰতিঘাট কষ্টৰ মাজেৰে আহিলোঁ তাৰপিছত আমাৰ কি অৱস্থা ये पैसा क्या करोगे आप खाना खाए खाना खाना है हाँ अच्छा स्कूल भी पढ़ता फिर तुम रोती क्यों लौटा ना रोती सा तुम्ही रोती सा नहीं तुम्ही रोती सा क्यों मांगता था हाँ तो अच्छे से मांगना चाहिए ना क्यों ऐसे एक्टिंग नहीं करना चाहिए बच्चा ठीक है और ना ये पैसा ना मतलब खाने के लिए ठीक है हाँ फिर और ऐसे नहीं तंग नहीं करते हैं आदमी को ठीक है अच्छे से मांगो सब लोग अच्छे से देंगे ठीक है ओके बाय 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 फिर से मिलेंगे हाँ। ओके बाय वीडियो বেগটো লৈ থাকোঁতে মোক গ'লে এইবিলাক চবেই সিহঁতে পূৰা এনজয় কৰিলে মই বেগৰ লগত থাকোঁতে NGO কৰিলে বোলে আমি বোলে NGO কৰিলোঁ NGO ৰবাচোন নহয়, তোমাৰ নামটো হীৰক কি হিৰক দিছিলে হীৰক যদি নাথ ল'ৰাটো ভাল আছে দেই সি কিন্তু ৰাতিটো শুইছে সি একো অনুভৱ কৰিব পৰা নাই ৰাতিপুৱা অঁ কোৱা ৰাতিপুৱা নোকোৱা দিয়া এই কৈয়ে দিয়া বাবা ভগৱান নালাগে দিয়া এইটো পিছত কেতিয়াবা আৰু ন ছোৱালীজনী কম দিনৰ ভিতৰত ধনী কৰি দিয়ক যাতে চবকে নেক্সট ষ্টেপত আনিব পাৰে য়েছ আৰু ইয়াৰ নামটো হৈছে ময়ূৰ শৰ্মা কেনেকুৱা লাগিছে কোৱা অনুভৱ বেয়া নহয় ভাল হৈছে ন এই জুমন শৰ্মা হা জুমন শৰ্মা নে কি আছিলে তোমাৰ নামটো জ্যোতিৰ্ময় শৰ্মা আমি এনেই মৰমতে জুমন বুলি মাতো এনেই ওখ ডাঙৰ শকত ল'ৰাটো অঁ কিন্তু ইমান মানে অকণ ঠাণ্ডা ঠাণ্ডাকৈ কয় মানে কথাবিলাক হাই বুলি দি দিয়া গৈ পা তোমালোকে ভাই পপুলাৰ হৈ আছা গম পাইছা নাই কাইলৈ পঢ়িলে ভিতৰত এই আমাৰ প্ৰাহ ওখ ডাঙৰ শকত আবত মানুহটো কি হে সেইটো এটা মানে স্পট বাৰু ন একো নাই তলত যদি আছে আৰু খুলিলে একো নাই বাৰু ইয়াক একেটাই तुमसे ही मिलकर तो दिल धड़कता है तुम सांसों जैसे हो ऐसा लगता है पहली दफा जो होने लगा है पहले हुआ ना कभी महसूस दिल ने হে পুপ্ৰা এই ক'ত পালাহি তুমি আমি মেৰিকৰ এখন উদ্যানত পাইছোঁহি অসমীয়া হয় তাকে আহিছোঁ কিবা এটা খাই লওঁ অঁ খাই ভোক লাগিছে ন ৰাতিপুৱা ওপৰ এই পু আমি এতিয়া বৰ্তমান ক'ত আছোঁ এইটো মেৰিক লেক হয় মেৰিক লেক
হা আচ্ছা আমি এতিয়ালৈকে পোৱা নাই কিন্তু এইটো আমি ইয়াত ৰৈছোঁ কিবা কিবি খাব লাগে খাই লওঁ আৰু ইয়াত এটা ধুনীয়া জেগা আছে বহুত ধুনীয়া হয় জেগাটো আচলতে বহুত ঠাণ্ডা মানে ঠাণ্ডা লাগিলে আমাৰ আধা বাটৰ পৰা ঠাণ্ডা লাগিছে ঠাণ্ডা হৈছে ভাল লাগিছে ভিউটো মজা भैया भैया ओ भैया भैया जी हाय भैया जी ये कितने के है ये 50 रुपया का आप कितने टाइम से यहाँ रहते मतलब ये तो मेरा पापा का या बिजनेस था अभी मैं आसाम से या यहाँ से हाँ आपको उठा दिया है हाँ आपको उठा दिया है दीदी है हाँ? मानना पड़ेगा आप पर डे कितने मतलब कितने मिल जाता है ये वो क्या करते हैं आप ये वो क्या करते हो मतलब उसका हाँ आपको लगता है ऐसे आप जुबिन दा का फ्रेंड हो क्या सुना है हाँ एक डायलॉग दीजिए जुबिन दा बोलता है मैं सीधा मनो चला बाल बात नहीं करता है कहाँ बोलते हैं ये फंक्शन में बोलते हैं फंक्शन पे बोलते हैं अच्छा और कुछ बोलना चाहते हो धन्यवाद नहीं धन्यवाद जय नेपाल এয়া তাই মানে পিন্ধিছে এইটো ড্ৰেছটো কিহৰ ড্ৰেছ হয় নেপালী য়েছ নেপালী ড্ৰেছ পিন্ধিছে তাই অকণ বেলেগ হয় মানে য়েছ ময়ো পিন্ধিম আমি বৰ্তমান দাৰ্জিলিং আহি আছোঁ আমি বৰ্তমান মিলিকত আছোঁ আৰু ইয়াত নেপালী ড্ৰেছ এবাৰ পিন্ধি চাওঁ আহিছোঁ যিহেতু তাৰপিছত আমি দাৰ্জিলিং খামগৈ মই মানে নেপালী ড্ৰেছ পিন্ধিছোঁ ইয়াত আহি পেলাই ভাল লাগিছে 50 টকাকৈ নেপালী ড্ৰেছটো কিনিবলৈ লৈ 50 টকা ইহঁতে ভিডিঅ' এটা কৰিব দিলে ইহঁতে ভিডিঅ' এটা কোনেও কৰি নিদিলে মই নিজে কৰিছোঁ এইটো কাৰণে ইহঁতে নকৰে ভিডিঅ' কৰি নিদিলে এইটো ড্ৰেছটো আৰু ইয়াৰ ভিউটো হৈছে মই আপোনালোকক দেখাই দিছোঁ এইটো ভিউটো किया है लफ्जों में कह दूं अभी प्यार हो जब प्यार हो हर बार हो तुमसे ही प्यार हो बेशुमार हो हर बार हो तुमसे ही जो नहीं थे साथ तो तन्हा सा था दिल का सफर बेख्वाब ही सोती रही जगती रही मेरी नजर आप पास मेरे पलकों पे रख दूं जितने हैं सपने सभी होठों पे मेरे खुलने लगी है ख्वाहिश थी दिल में दबी प्यार हो जब प्यार हो हर बार हो এটা বৰ নতুন ধুনীয়া বস্তু এটা পাইছোঁ আমি ক'ত আছোঁ আমি এতিয়া নেপাল ন বৰ্ডাৰ নেপালৰ বৰ্ডাৰ এইটো ইমান ধুনীয়া ইমান টেষ্টি হয় ইমান ধুনীয়া আৰু ইয়াত চকলেটটো চাম মই জাষ্ট দেখুৱাম চকলেট হয় ইমান টেষ্টি হয় চকলেটটো আৰু এইটো ইমান মজা বস্তু এইবিলাক চাই দে অকণমান কামোৰ দিছোঁ ইমান নাই নাই ফাইনেলি আমি এতিয়া আহি পালোহি দাৰ্জিলিঙত নামিছোঁ অৱস্থা বহুত বেয়া হৈ আছে কাৰণ কালি গোটেই ৰাতিটো টোপনি ঘটি ট্ৰেইনত শুব নোৱাৰিলে মানে আমি নুশুলোৱে আমি এনেই আৰু কথা চথা পাতি থাকিলোঁ আৰু ফ্ৰেছ হোৱাই নাই কিমান যে অশান্তি লাগিছে
এয়া আমাৰ গেং এয়া দাৰ্জিলিং আমি আহি আছোঁ হোটেল আমাৰ মানে আগত আছে হোটেল 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 ধুনীয়া ধুনীয়া কাপোৰ ধুনীয়া ধুনীয়া ফ্ৰক ধুনীয়া ধুনীয়া পেণ্ট ধুনীয়া ধুনীয়া মানুহ এই মন তুই পাঞ্জাৱীকেইটা আহিছিলোঁ সিহঁতক দেখি ফাৰ্ষ্ট টাইম আমি তলত নামিছোঁ দেই তলত আছে হেৰি ৰুম ফাৰ্ষ্ট টাইম তলৰ ৰুম আছে তলাতল ঘৰ ছেকেণ্ড অ' ভগৱান ইয়ে ৰাম ইমান তলত হে কিয় কি মানে ঐ কিবা ভূতৰ বান্ধা নেকি আকৌ ঐ কি মানে জাতলনি আছে নেকি বাৰু ঐ এটা এটাকে এজনকে সোমাই লৈছোঁ আগতে তেৰিকা ঐ ৰচোন কি পাগল নেকি বাৰু এই কথা পাতি তাতে ৰুম আছিলে প্ৰথম আৰম্ভ দিলে হয় নহয় অ' ভালে আছে অ' ভালে দেই আমি চৰি এনেই কৈছিলোঁ আমি ভিতৰতো ভালে দেখিছোঁ অ' ধুনীয়া অ' মা ধুনীয়া ভাল ভাল দেই ভাল এনেই কৈছিলোঁ নেদেখাকে তলত কাৰণে বেছি ধুনীয়া মানে আচলতে হয় নহয় এয়া ৰুম আমাৰ একদম বঢ়িয়া দেখোন ভালে দেখোন আচলতে নেদেখাকে ক'ব নাপায় বোলে সেয়া ये हमारा रूम है हमारा 4 लड़की का ये मजा আমি গোটেইখিনি একেলগে থাকিম মানে এনেই কথা পতা সময়ত গোটেই খোবা